আৰু আমি গৈ আছোঁ একদম এফালে আমাৰ বাইদেউ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই চাগে, মোৰো ভালেই। আৰু আমি আজি পিকনিক খাব গৈ আছোঁ তেজপুৰ। ফাইনেলি আমি একদম পালোহি পিকনিক জেগা। আৰু ইয়াত বহুত বেছি বালি আৰু গাড়ী সোমাবই নোৱাৰি, একদম গাড়ী বালি দি চলিলেই বালি একদম ধোঁৱা বৰাবৰ উৰে। আৰু এইখন হৈছে দলংখন। আৰু এইফালে একদম মই খোজকাঢ়ি গৈ আছোঁ, মানে খোজকাঢ়িবই পৰা নাই, বহুত কষ্ট হৈছে। আৰু আমি আহি পাই খাই ল'ম এতিয়া চাহ। আৰু এইফালে মই চাহ দি আছোঁ। চাহৰ লগতে ব্ৰেড আছে, কণী আছে আৰু চিপছ টিপছ বাৰু আনিছোঁ, অলপ পাছত খাম। এতিয়া আমি চাহখিনি খাই লওঁ ধুনীয়াকৈ। এইফালে আকৌ বেলেগে গান লগাই আছে, মই শুনি ৰখিব নোৱাৰি অলপ চিঞৰি গাই দিলোঁ। আৰু ইহঁতে মোক চাব আহিছে, ভাবিছে কোন এইজনী ইমান চিঞৰি আছে। আৰু এইফালে আমি খাই মেলি লওঁ, ভোক লাগি গৈছে, মানে 1 বাজিলে। এইফালে চিপছ লৈছোঁ, পোলাও, মিঠাই, ডিম, পাপৰ, মটন, চিকেন এইবোৰ চব লৈ লৈছোঁ। আৰু আমিখিনি এতিয়া আমি খাই লওঁ। আৰু গৰম লাগিছে কাৰণে কাপোৰ খুলি ল'লোঁ, চুৱেটাৰ কোটটো খুলি ল'লোঁ। আৰু আমি এতিয়া খাই মেলি লওঁ। আপোনালোকে মুখ চুখ নলগাব। আৰু আপোনালোকে ভাবিছে বিয়া হৈ কি পিন্ধি আছে, এইবোৰ মানে অলপ চখ আছিলে, তো এতিয়া পূৰা নকৰিলে কেতিয়া কৰিম? বুঢ়া হ'লেতো কৰিব নোৱাৰোঁ, তো এতিয়া গাভৰু হৈ থাকোঁতে অলপ চখ পূৰা কৰি লৈছোঁ। আৰু বদনাম নাগাব। তো ভাত খাই লৈছোঁ দলঙৰ পাৰতে আমি একদম বহি পেলাই। আৰু ইফালে আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ, খাই মেলি ল'লোঁ। এতিয়া কেক কাটিছোঁ, কেক কাটি দুইজনীকে খুৱাইছোঁ। আৰু আমাৰ মানে ছাকচেছ পিকনিকটো। আমাৰ ভাত পানী খাই হৈ গ'ল। আৰু ল'ৰা ছোৱালীকেইটাক এইবোৰ অলপ মানে আছিলে, সিহঁতক তাকেই দি দিয়া হ'ল। এতিয়া আমি যাম নদীৰ পাৰত অলপ ফটো ভিডিঅ' উঠিবৰ কাৰণে। একদম ভৰি চৰি বিষাই গৈছে, বহি আছোঁ ইয়াত। এতিয়া বহুতখিনি খোজকাঢ়ি আহিলোঁ, ইয়াত বহুত বেছি বালি, খানা খাব বহুত অসুবিধা হয়, কিন্তু বেয়া লগা নাই বাৰু। আহিছোঁ ফাৰ্ষ্ট টাইম ইয়াত তেজপুৰ আহিলোঁ। আৰু বহি আছোঁ। এইফালে ব্ৰহ্মপুত্ৰ পাৰত আছোঁ। গাইছ এইয়া চাক, টমটম ঠেলি ঠেলি আনিছে। তেওঁ মানে সিহঁতে টমটমখন ইয়াৰ ভিতৰত সোমোৱাইহে আহিব, কিন্তু বহুত অসুবিধা গাইছ। আৰু এইফালে দেখাই দিছোঁ আপোনালোকক, এয়া পুৰা খানা চলি আছে। আমি এতিয়া ঘৰলৈ গৈ আছোঁ খাই লৈ। এয়া আমাৰ ইহঁতে কি কৈ আছে শুনক, কি কৈছা? খাই লৈ পেলাই ঘৰলৈ গৈ আছোঁ। খাই লৈ পেলাই একদম ঘৰলৈ গৈ আছে বোলে। খোজকাঢ়িব নোৱাৰা হৈ গৈছে বালিৰ পৰা। বহুত খালে বোলে, সেইকাৰণে যাব পৰা নাই। মই আকৌ বালিৰ পৰাহে নোৱাৰোঁ দেই যাবলৈ। হজম কেতিয়াবাই হ'ল, এবাৰ খোজকাঢ়ি দিলোঁৱে। এয়া শিখৰ পেকেট জোকাৰি আছে। নৰ্মেল কথা, শিখৰ চবেই খায়, ছোৱালীয়ে খায় আৰু ল'ৰা কি কথা আছে। আৰু ভিডিঅ' কোৱালিটিয়ে ধুনীয়া হৈছে, জেগাটো ধুনীয়া হয় সেইটো কাৰণে। কিন্তু আৰু ইয়াত খানা খাব অহা কেতিয়াও নহ'ব লাইফত। কাৰণটো হৈছে ইয়াত বালি বহুত। বেয়া লগা নাই বিশেষ, ভালেই লাগিছে বাৰু। তো সেয়াই, এতিয়া আৰু ধুনীয়াকৈ গাড়ীত বহোঁগৈ, ঘৰ মূৰা হ'ম। যিখিনি পাৰিলোঁ আৰু দেখালোঁ। আৰু মই কথা ক'ব নোৱাৰিছিলোঁ কাৰণ বহুত গান চান বজি আছিলে, আৰু এতিয়া গান চান বন্ধ হৈ গ'ল। এতিয়া পূৰা 4:30 বাজি গ'ল মানে, সেইটো কাৰণে। তো গৈ আছোঁ ভাগৰি। এয়া খোজকাঢ়িব পৰা নাই, আপোনালোকে দেখিছে বহুত বেছি বালি। শেষ কৰোঁ, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া বাই বাই দে, বাই বাই। এয়া আমাৰ